উৎক্ৰমণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান হ'ব অহা 17-18-19 নৱেম্বৰ 2023 বৰ্ষত। আৰু এই উপলক্ষে জখলা প্ৰডাকশ্যনৰ উদ্যোগত শ্ৰীমান আমিনুল হকে এখন তথ্যচিত্ৰ আমাৰ মহাবিদ্যালয়ৰ ওপৰত প্ৰস্তুত কৰি উলিয়াইছে। যথেষ্ট কষ্ট কৰি তেখেতে কষ্ট কৰি উলিয়াইছে। আৰু এই তথ্যচিত্ৰখনত আমাৰ উৎক্ৰমণ মহাবিদ্যালয়ৰ অতীতৰে পৰা আৰম্ভণিৰ পৰা 1972 চনৰ পৰা বৰ্তমানলৈকে যি এটা বৰ্ণিল যাত্ৰা গোটেইখিনি তাত প্ৰতিফলিত হ'ব বুলি আশা ৰাখিছোঁ। আৰু অহাকালি 17 নৱেম্বৰ তাৰিখে জখলা প্ৰডাকশ্যনৰ যিটো ইউটিউব চেনেল তাত তেখেতে আমি সকলোৱে তাত চাবলৈ পাম। আৰু আশা ৰাখিছোঁ ৰাইজে এই যিটো আমাৰ মহাবিদ্যালয়ৰ ওপৰত তথ্যচিত্ৰ জখলা প্ৰডাকশ্যনৰ সকলোৱে আদৰি ল'ব। আৰু তাত যিখিনি উপস্থাপন কৰা হৈছে তাৰ ওপৰত আপোনালোকে ভৱিষ্যতে পৰামৰ্শ দিব পাৰিব। আৰু লগতে এই কথাটো ইয়াৰ পৰাতে জনাই থওঁ যে আমাৰ মহাবিদ্যালয়ৰ ওপৰত এখন প্ৰথম তথ্যচিত্ৰ, ইয়াৰ আগতে কোনেও এনেকুৱা তথ্যচিত্ৰ বনোৱা নাই। গতিকে মই আশা ৰাখিছোঁ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৃহত্তৰ সুষম অঞ্চলৰ ৰাইজ, শুভাকাংক্ষী, প্ৰাক্তন শিক্ষক কৰ্মচাৰীবৃন্দ, লগতে বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু বৃহত্তৰ সুষম অঞ্চলৰ ৰাইজে আঁকোৱালি ল'ব। আৰু আপোনালোকে চাই আপোনালোকৰ যি দিহা পৰামৰ্শ আপোনালোকে জনাব।